নমস্কাৰ পুনৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এইটোৱে আলোচনা কৰিম এখন আঁচনি, যিখন আঁচনিৰ জৰিয়তে অসমৰ নিবনুৱা ল'ৰা-ছোৱালীসকলে প্ৰতিমাহে লাভ কৰিব 2500 টকাকৈ আৰু এই টকা প্ৰদান কৰিব অসম চৰকাৰে, যাতে অসমৰ নিবনুৱা ল'ৰা-ছোৱালীসকলে চৰকাৰী চাকৰি এপ্লাই কৰিবলৈ অথবা ইণ্টাৰভিউ দিবলৈ এই টকা প্ৰদান কৰিব। তেওঁলোকে চৰকাৰী চাকৰি নাইবা ইণ্টাৰভিউ দিব যাবলৈ তেওঁলোকে যাতে ভাল কামত ব্যৱহাৰ কৰিব পাৰে, তাৰ কাৰণে অসম চৰকাৰে অসমৰ নিবনুৱা ল'ৰা-ছোৱালীসকলক 2500 টকাকৈ মাহত প্ৰদান কৰিব, যাতে তেওঁলোকে ঘৰত পইচা খুজিব লগা নহয়। তাৰ কাৰণে অসম চৰকাৰে এই আঁচনিখন আনিছে। এই আঁচনিখনৰ নাম হৈছে জীৱন প্ৰেৰণা আঁচনি আৰু এই আঁচনিখনৰ বাজেট হৈছে প্ৰায় 25 কোটি টকা। এই আঁচনিখনৰ জৰিয়তে অসমৰ নিবনুৱা ল'ৰা-ছোৱালীসকলে প্ৰতিমাহে লাভ কৰিব 2500 টকাকৈ। যদি কোনোবা ল'ৰা বা ছোৱালীয়ে মাহৰ পইচা নলয়, গোটেই বছৰৰ পইচা এবাৰতে ল'ব পাৰিব, অৰ্থাৎ 25,000 টকা এবাৰতে ল'ব পাৰিব। এই আঁচনিখনৰ বাবে যোগ্যতা কি লাগিব? আপুনি পোনপ্ৰথমে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। যদি আপুনি গভৰ্ণমেণ্ট অফ আছাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেতিয়াহে আপুনি এই আঁচনিৰ যোগ্য। তেতিয়াহে আপুনি জীৱন প্ৰেৰণা আঁচনিত এপ্লাই কৰিব পাৰিব। এই আঁচনিখনত এপ্লাই কৰিবৰ কাৰণে আপোনাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব? এই আঁচনিখনত এপ্লাই কৰিবৰ কাৰণে আপোনাক ৰেচন কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড আৰু পাছপৰ্ট চাইজ ফটোৰ প্ৰয়োজন হ'ব এই আঁচনিখন এপ্লাই কৰিবলৈ। যদি বন্ধুসকল ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে, তেনেহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।